বিশ্বৰ খবৰ ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। বিশ্বৰ খবৰ এই শিতানত প্ৰতি সোমবাৰে আমি লৈ আহিম সপ্তাহটোৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ অতি গুৰুত্বপূৰ্ণ খবৰবোৰ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, যোৱা সপ্তাহৰ দৰে আজিও লৈ আহিছোঁ বিশ্বৰ বিভিন্ন দেশৰ 10টা গুৰুত্বপূৰ্ণ খবৰ চমুকৈ এই ভিডিঅ'টোত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কৰোনা মহামাৰী ৰোধৰ বাবে সকলোবোৰ দেশে বঢ়াইছে লকডাউন। উল্লেখনীয় যে বিশ্বৰ বৃহৎ দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষ একমাত্ৰ দেশ য'ত একেৰাহে সমগ্ৰ দেশতে সম্পূৰ্ণ লকডাউন সফলভাৱে কাৰ্যকৰী হৈ আছে। কৰোনা মহামাৰী ৰোধ কৰিবলৈ ভাৰতে 55খন দেশলৈ যোগান ধৰিছে হাইড্ৰ'অক্সিক্লৰকুইন। দ্ৰুতগতিত চলি থকা গৱেষণাৰ পৰা ধাৰণা কৰা হয় যে কৰোনা মহামাৰীৰ প্ৰতিষেধক কাৰ্যকৰী চিকিৎসা পদ্ধতি অতি সোনকালে আৱিষ্কাৰ কৰিব ভাৰতে। বাতৰি লিখা সময়লৈকে গোটেই বিশ্বত ক'ভিড-19ৰ আক্ৰান্তৰ সংখ্যা হ'ল 24,06,575 জন। আৰোগ্য সংখ্যা হৈছে 6,24,754 জন। মৃত্যু 1,65,031 জন। ভাৰতত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 17,265 জন। আৰোগ্য 2,547 জন। মৃত্যু 543 জন। অসমত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 35 জন। আৰোগ্য 17 জন আৰু মৃত্যু 1 জন। আমেৰিকাৰ অভিযোগ, হু অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষত মাত মাতিছে। সেয়েহে বাৰ্ষিক বৰঙণি হিচাপে হুলৈ আগবঢ়োৱা পুঁজি 3,000 কোটি টকা এই বছৰ মুকলি কৰি নিদিয়ে আমেৰিকাই। আমেৰিকাৰ এই সিদ্ধান্তক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে এন্টনি গুটেৰেছে গৰিহণা দিয়ে। থাইলেণ্ড, ভিয়েটনাম, লাওছ আৰু কম্বোডিয়াৰ মাজেদি প্ৰৱাহিত দক্ষিণ-পূব এছিয়াৰ কৃষি আৰু মৎস্য উদ্যোগৰ একমাত্ৰ উৎস মেকাং নদী চীনে অৱৰোধ কৰি চাৰিও দেশৰ কৃষি আৰু মৎস্যজীৱী জনতাক ভীষণ সমস্যাত পেলাইছে। এই অভিযোগ আন্তৰ্জাতিক মহলৰ দৃষ্টিগোচৰ হোৱাত চীন চৰকাৰে জানিবলৈ দিয়ে যে এই বছৰ পৰ্যাপ্ত বৰষুণৰ অভাৱত চীনৰ নদীসমূহতো পানীৰ অভাৱ হৈছে। চীনৰ কৃষিপ্ৰধান অঞ্চলতো একে সমস্যাৰ সন্মুখীন হোৱা বুলি সূত্ৰটোৱে জনায়। আমেৰিকাৰ শেহতীয়া এটি পৰিকল্পনাত ভাৰত আচৰিত হৈছে। ৰাছিয়াও এই কাৰ্যৰ প্ৰতি তীব্ৰ বিৰোধিতা কৰিছে। ভৱিষ্যত পৃথিৱীৰ অফুৰন্ত শক্তিৰ অৰ্থাৎ বিদ্যুৎৰ উৎস হিচাপে চিহ্নিত হিলিয়াম-3 চন্দ্ৰপৃষ্ঠত প্ৰচুৰ পৰিমাণে মজুত আছে। আমেৰিকাই হিলিয়াম-3ৰ সন্ধানত 2024 চনত চন্দ্ৰাভিযানৰ প্ৰস্তুতি চলাইছে। এই বিষয়ত আমেৰিকাই আইন প্ৰণয়ন কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে। তেওঁলোকৰ আইন মতে আমেৰিকাই যিহেতু প্ৰথমে এই অভিযান আৰম্ভ কৰিব, গতিকে চন্দ্ৰপৃষ্ঠত কোনো সম্পদৰ ওপৰত বিশ্বৰ কোনো দেশৰে অধিকাৰ নাথাকিব। মহাকাশ সম্পৰ্কীয় যিকোনো বিষয়তে অধিকাৰ সম্পৰ্কীয় 1967 চনৰ বিশ্ব সন্মিলনত সকলো ৰাষ্ট্ৰই সমান অধিকাৰ সাব্যস্ত কৰিছে। উক্ত চুক্তিত আমেৰিকাই স্বাক্ষৰ নকৰি এতিয়া বিশ্বৰ অন্য দেশৰ অধিকাৰ হৰণ কৰিবলৈ লোৱা কাৰ্যক ৰাছিয়াই বিৰোধিতা কৰি এয়া ঔপনিৱেশিক চৰিত্ৰ প্ৰকাশ কৰাৰ ইংগিত দিয়ে। ডনাল্ড ট্ৰাম্পে 18 এপ্ৰিল শনিবাৰে সংবাদদাতাৰ এক প্ৰশ্নৰ উত্তৰত কয়, চীনে কৰোনাৰ সংক্ৰমণৰ গ্ৰহণযোগ্য তথ্য দিব নোৱাৰিলে পৰিণাম ভুগিব লাগিব। চীনৰ wuhan পৰীক্ষাগাৰৰ সঞ্চালকে জনায়, তেওঁলোকৰ পৰীক্ষাগাৰৰ পৰা কৰোনাৰ উৎপত্তি হোৱা নাই আৰু মিছা অভিযোগকাৰীৰ বাবে কৰোনাৰ প্ৰতিৰোধৰ বাবে চলোৱা প্ৰচেষ্টাবোৰ দুৰ্বল হৈ যাব। কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পবিত্ৰ ৰমজান উপলক্ষে হু অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে নিৰ্দেশনা। সামাজিক দূৰত্ব বজাই ৰাখি সভা-সমিতি আদিত কম সংখ্যক মানুহৰ সমাগম আৰু বিশেষকৈ ডায়েবেটিছ আৰু হৃদৰোগী লোকসকলক সভা-সমিতিৰ পৰা আঁতৰাই ৰাখি পুষ্টিকৰ খাদ্য গ্ৰহণৰ প্ৰতি বিশেষ গুৰুত্ব দি ৰমজানৰ কাৰ্যসূচীবোৰ পালন কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ আগবঢ়াইছে। চীনে কম ক্ষমতাসম্পন্ন পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ কৰাৰ অভিযোগ কৰিছে আমেৰিকাই। চীনৰ বিদেশ মন্ত্ৰালয়ে কৈছে আমেৰিকাৰ অভিযোগ ভিত্তিহীন। তেওঁলোকে এতিয়া একমাত্ৰ কৰোনা প্ৰতিৰোধৰ সংগ্ৰামত ব্যস্ত হৈ আছে। চৰ্ত সাপেক্ষে 20 এপ্ৰিলৰ পৰা ভাৰতৰ যিবোৰ অঞ্চলত লকডাউন শিথিল কৰা হৈছে, আহক চমুকৈ আমি জানি লওঁ চৰ্তসমূহ। মাস্ক বা মাস্কৰ সলনি ৰুমাল, গামোচা আদি ব্যৱহাৰ নকৰাকৈ সমূহীয়া স্থানত যাব নোৱাৰিব। ৰাস্তাত বা অলিয়ে গলিয়ে থু পেলাব নোৱাৰিব। মৃতকৰ অন্তিম ক্ৰিয়াৰ বাবে
20 জনতকৈ অধিক লোকে ভাগ ল'ব নোৱাৰিব। সকলো ধৰ্মীয় কাৰ্যসূচীতে কম সংখ্যক লোকৰ উপস্থিতি বাধ্যতামূলক। এতিয়াৰ দৰে মাত্ৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানবোৰহে খোলা থাকিব। 4চকীয়া বাহনত ড্ৰাইভাৰৰ সৈতে এজন যাত্ৰী আৰু দুচকীয়া বাহনত এজন ব্যক্তিয়েহে ভ্ৰমণ কৰিব পাৰিব। বাছসহ সকলো সমূহীয়া পৰিবহণ ব্যৱস্থা বন্ধ থাকিব। সকলো শিক্ষানুষ্ঠান, ব্যক্তিগত কোচিং চেণ্টাৰ বন্ধ থাকিব। ৰাজনৈতিক কাৰ্যসূচী, খেল, প্ৰতিযোগিতা আদি বন্ধ থাকিব। এখন চহৰৰ পৰা আন এখন চহৰ বা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাত্ৰা কৰিব নোৱাৰিব। শেষত জনাওঁ যে এই নিয়মবোৰ উলংঘা কৰিলে জৰিমনা ভুগিবলগীয়া হ'ব পাৰে নাইবা জেল যাবলগীয়াও হ'ব পাৰে। লকডাউনৰ কঠোৰ নিৰ্দেশনাৰ মাজতো বাংলাদেশৰ এজন ধৰ্মীয় নেতাৰ জনাজাত প্ৰায় 50,000 লোকৰ সমাগম হয়। লেখিকা তছলিমা নাছৰিনে এই ঘটনাক গভীৰ নিন্দা কৰে। আফগানিস্তানৰ ৰাষ্ট্ৰপতি ভৱনৰ 20 জন কৰ্মচাৰী কৰোনা পজিটিভ। নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মুখ্য বিষয়াৰ কৰোনা আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যু ঘটে আৰু আমেৰিকাত 40 জনতকৈও বেছি প্ৰৱাসী ভাৰতীয় ক'ভিড-19 আক্ৰান্ত হৈ মৃত্যু ঘটিছে। বিশ্বৰ খবৰ শিতানৰ বাতৰি আজিলৈ ইমানেই। ধন্যবাদ।